ৰাস্তাত লগ পাই কেনে এতিয়া আইতাক মই ঘৰলৈকে লৈ আনিলোঁ। এতিয়া ঘৰলৈ থলোঁ, মানে মোৰ মামাৰ ঘৰৰ পৰা ওচৰতে হয় আইতাৰ ঘৰখন, এই ওচৰতে। ঠিক আছে। হেল্ল' গাইজ, গুড মৰ্ণিং টু এভৰি ওৱান। চ' মই এতিয়া সাৰ পাই গ'লোঁ। এতিয়া সময় হৈছে প্ৰায় 6টা বাজে। সাৰ পাইছে এইফালে মই যদি দেখাই দিওঁ, এয়া সূৰ্য ওলাই আহিছে আৰু এইটো হৈছে পথাৰৰ মাজেৰে এইটো ৰাস্তা গৈছে। মানে এতিয়া খোজকাঢ়ি আছোঁ, অলপ মৰ্ণিং ৱাক কৰি আছোঁ। চ' যথেষ্ট মানে ভাল লাগে গাঁৱলীয়া পৰিসৰৰ মাজত খোজকাঢ়ি। এতিয়া যদি মই খেতি বাতি কৰিব দেখা, এইবোৰ হাল বোৱাই থৈ দিছে, এইবোৰ এতিয়া খেতি নকৰিব। যেতিয়া বাৰিষাৰ দিন আহিব তেতিয়া এইবোৰত চব ৰোৱনি, মানে ধান ৰুব। সেইকাৰণে আগতীয়াকৈ কিছুমানে হাল মাৰি থৈছে আৰু মাৰিব লাগিব এইবোৰ, তেতিয়াহে হ'ব। এতিয়া গোটেই পথাৰখিনি চাওক, দূৰ দূৰণলৈ অকল পথাৰেই পথাৰ। এতিয়া ইফালেও আছে, এইফালেও পথাৰ আছে। জাষ্ট বাৰিষাৰ দিনত গোটেইখিনি এইখিনি অকল ধানেই, এইখিনি অঞ্চলত মানে বেছিভাগ অকল ধান খেতিয়ে কৰে। আজিও সোনকালে ৰাতিপুৱা উঠিলোঁ। এইকেইদিন ৰাতিপুৱাই সোনকালে উঠি আছোঁ, কাৰণ মই আজি একচুৱেলি মামাহঁতৰ ঘৰত যাম। মানে আমাৰ ঘৰৰ পৰা প্ৰায় 1-1.5 ঘণ্টামান লাগিব গ'লে, পাৰ্চনেল গাড়ীত গ'লে। চ' মই স্কুটি লৈ যাম আজি মোৰ ঘৰৰ পৰা মামাহঁতৰ ঘৰলৈ। বহুত দিন হ'ল মই মামাহঁতৰ ঘৰত যোৱা নাই, প্ৰায় 1.5 বছৰমান হ'ব। চ' ভাবিছোঁ, আইতাও আছে, মামাহঁতেও আছে, চবেই আছে তাতে। সেইকাৰণে ভাবিছোঁ, আইতাৰো ইমান এটা গা ভাল নহয়, সেইকাৰণে আহিছোঁ যিহেতু ইমান ওচৰৰ পৰা। চ' সেইকাৰণে আজি অলপ যাওঁ, ঘূৰি আহোঁ। ভাবিছোঁ আজি গৈ কেনে মানে ইভিনিং মানত ঘূৰি আহিম। এতিয়া যাই চাওঁ, যদি আহিব দিয়ে তেনেহ'লে মই আহি যাম আজি, আৰু যদি আহিব নিদিয়ে তেনেহ'লে 1-2 দিন থাকিব লাগিব। তো প্লেনিংটো আছে আজিয়ে ৰিটাৰ্ণ হোৱাৰ, তো চাওঁ কি হয়। তো এতিয়া মই যাম, গা পা ধুম, ৰেডি হ'ম, মানে 8টা মানৰ ভিতৰতে মই ওলাই যাম। এতিয়া মই আছোঁ নিজৰ ঘৰত। এতিয়া আমাৰ ইয়াৰ পৰা প্ৰায় 1.5 ঘণ্টাৰ এটা জাৰ্ণি ষ্টাৰ্ট হ'ব। তো আপোনালোকক দেখাই থাকিম সেই জাৰ্ণি। চাওঁ কিমানখিনি দেখাব পাৰোঁ, কাৰণ অকলে যাম। লগত এজন যাব বুলি কৈছে, দেখি যাব নে নাযায় চিয়'ৰ নহয়। যদি অকলে যাওঁ তেনেহ'লে ভিডিঅ' কৰোঁতে চাগে অলপ প্ৰব্লেম হ'ব পাৰে, আৰু যদি সি যায় তেনেহ'লে তাকে স্কুটি চলাব দিম, আৰু মই পিছত বহি বহি খালি ভিডিঅ' কৰি থাকিম। চাই লওঁ কি কৰে। মানে সি গ'লে এটা ভাল হ'ব যে মই বিন্দাছ ভিডিঅ'খিনি কৰি থাকিব পাৰিম, ক্লিপখিনি লৈ থাকিব পাৰিম। নহ'লে অকলে স্কুটি চলাম, এগেইন ভিডিঅ' ল'ম, তেতিয়া প্ৰব্লেম হৈ যায়। তো চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে। মই আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আজি লৈ যাম মামাহঁতৰ ঘৰত, ঢেকিয়াজুলি, ঠেলামাৰা বুলি কয়। তো বলক যাওঁ। যিহেতু অলপ দূৰত যাম, মানে মই স্কুটিটো মানে বহুত দিন হ'ল চলোৱা নাই। চ' ৰাতিপুৱা চেক কৰি চালে ইয়াতে মানে ব্ৰেক অলপ কম আছে পিছৰ চকাত। সেইকাৰণে দেউতাক ক'লোঁ অলপ মিলাই দিব, আৰু সেইমতে দেউতাই ব্ৰেকটো মিলাই আছে। আৰু মোবিলটোও চাগে নাই, সেইটোৱে চেক কৰিব লাগিব এবাৰ। একচুৱেলি মই গাড়ী, মানে বাইক বা স্কুটি যিয়ে নহওক কিয়, মানে চলালে মানে ইমান শ্ল' চলাই ভাল নাপাওঁ। চ' যেতিয়াই চলাওঁ মানে একদম পূৰা হাই স্পীড গৰুৰ দৰে চলাওঁ গাড়ী। চ' সেইকাৰণে ব্ৰেক চাই ল'লোঁ। আৰু যিহেতু অলপ মোবিলো কম আছিল, মানে সেইকাৰণে দেউতাক ক'লোঁ মোবিলটো মানে চেঞ্জ কৰি দিবৰ কাৰণে। চ' মোবিলো চেঞ্জ কৰাই ল'লোঁ ভালকৈ, যাতে মানে ৰাস্তাত ওলাই গ'লে মানে প্ৰব্লেম নহয়। একচুৱেলি যদি ৰাস্তাত গৈ কিনে আধাতে যদি কিবা প্ৰব্লেম হয়, তেনেহ'লে মানে যোৱাৰ যিটো মানে মুড, সেইটোৱে বেয়া হৈ যায়। তেতিয়া আৰু মানে ক'ৰবাত এটা জাৰ্ণি কৰি মানে ভাল নালাগে। চ' মোবিল চেঞ্জ কৰা হৈ গ'ল, গিয়েৰ চেঞ্জ কৰিলোঁ। এতিয়া মই গাড়ীখন অলপ ধুম, অলপ লেতেৰা হৈ আছে। চ' ধুই লওঁ গাড়ীখন। তো গাইজ ফাইনেলি মই যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ, মানে হেলমেট লৈ ল'লোঁ। আৰু এতিয়া ওলাম, আৰু লাহে লাহে এতিয়া মই এইখিনি জেগা লাহে লাহে যাব লাগিব, কাৰণ ৰাস্তাৰ কাম চলি আছে। চ' চাওঁ কিমান টাইম লাগে যাই পাওঁতে। বৰ্তমান গৈ আছোঁ মই। আপোনালোকক ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে যিখন ৰাস্তা দেখুৱাইছিলোঁ, মানে পথাৰৰ মাজত যিটো ৰাস্তা আছিল, সেই ৰাস্তাৰে গৈ আছোঁ। যিহেতু মই এইটো ৰাস্তাটো মানে আমাৰ ঘৰৰ পৰা এইটো ৰাস্তাৰে গ'লে মানে অলপ শ্বৰ্টকাট হৈ যায়। আৰু যিখন মেইন ৰোড আছে আমাৰ ঘৰৰ পৰা, যিখন ৰোডে নেকি মানে
ঢেকিয়াজুলি বা তেজপুৰক সংযোগ কৰিছে সেই ৰাস্তাখনৰ মানে কাম চলি আছে ভিডিঅ'টোৰ পিছত ক্লিপত আপোনালোকে দেখা পাব মানে সেইটো ৰোড নতুনকৈ মানে বনাই আছে বহুত দিন পিছত এতিয়া মানে ফাইনেলি সেই ৰাস্তাখন হ'ব আৰু একচুৱেলি মোৰ লগত যোন আহিম বুলি কৈছিল লগৰজন সি মানে কিবা প্ৰব্লেমৰ কাৰণে আহিব নোৱাৰে সেইকাৰণে মই অকলে গৈ আছোঁ এই যে আপোনালোকে চাৰিওফালে পথাৰ আৰু মানে ৰাস্তা দেখা পাইছে সো মানে এই ৰাস্তা আৰু পথাৰবোৰৰ লগত মোৰ বাল্যকালৰ মানে বহুত স্মৃতি জড়িত হৈ আছে এটা সময় আছিল যেটো সময়ত নেকি এই ৰাস্তা আৰু পথাৰত মানে লগৰবোৰৰ লগত বাল্যকালৰ যিসকল বন্ধু আছিল তেওঁলোকৰ মাজত যথেষ্ট মানে খেলা ধূলা কৰিছিলোঁ যথেষ্ট আবেগ অনুভূতি জড়িত হৈ আছে পথাৰৰ মাজত আসলতে যেতিয়াই নেকি এই পথাৰখনৰ মাজেৰে যাওঁ তেতিয়া মানে মনটো ভাল লাগি যায় আৰু সেই পুৰণি দিনবোৰলৈ যথেষ্ট মনত পৰে 2007 মানতে মই আপন গাঁওখনক এৰি মানে গুৱাহাটীলৈ আহিছিলোঁ আৰু তেতিয়ালৈ গুৱাহাটীতে আছিলোঁ তথাপি মাজে মাজে গাঁৱলৈ গৈছিলোঁ তো এতিয়া মই মেইন ৰোডত আহি গ'লোঁ এতিয়া এই ৰোডটো বনাই আছে মানে বহুত দিন ধৰি এইটো কনষ্ট্ৰাক্টৰ কাম চলি আছে এতিয়ালৈকে কমপ্লিট হোৱা নাই কিমান দিন মান লাগিব এইটো কমপ্লিট কৰিবলৈ দেখা যাক কি হয় এইটো ৰাস্তাতে হ'লে যদি আমি গুৱাহাটীৰ পৰা আহোঁ তেতিয়া আমাৰ 30 কিলোমিটাৰমান কমি যাব মানে 30 কিলোমিটাৰ শৰ্টকাট যেতিয়ালৈকে এইটো ৰাস্তাটো নহয় তেতিয়ালৈকে আমি 30 কিলোমিটাৰ বেছিকৈ আপ ডাউন কৰিব লাগিব তো এতিয়া মই পুৰণা ৰাস্তা যিটো আছে সেইটোত নামি গ'লোঁ কাৰণ নতুন ৰাস্তাটো সেইফালে ঘূৰি গৈছে পুৰণা ৰাস্তাটোলৈ যাম মই চিৰাজুলি মানে আহি পালোঁ এতিয়া ইমান টাইম মই কলা টুপিখন পিন্ধা নাছিলোঁ চ' কলা টুপিখন এতিয়া পিন্ধি লওঁ নহ'লে যদি এই কলা টুপিখন নিপিন্ধিলে যদি মোক ৰঙা টুপিয়ে ধৰে ৰাস্তাত তেনেহ'লে মোৰ পৰা একদম লাল কৰি দিব ৰঙা কৰি দিব সেইকাৰণে মই ৰঙা টুপিখন কলা টুপিখন পিন্ধি লওঁ ভালকৈ তাৰপিছত মই আৰু অলপ দূৰ আছে চ' এতিয়া আহি পালোঁ মই পেট্ৰল পাম্পত তেল হৈছে অলপ তেল ভৰাই লওঁ ইয়াতে বোলে কাৰ্ড পে'মেণ্ট নহয় এতিয়া অনলি গুগল পে' এণ্ড ফোন পে' ইউজ হয় ইয়াতে তেলটো ভৰাব আহি এতিয়া মই ফাঁচিয়ে গ'লোঁ মানে কি কিবা অলপ মেচিনত প্ৰব্লেম হৈছে চাগে তেল অহা নাই অলপ তেল গাড়ীত সোমাই দিছে গোটেইখিনি সোমাব পৰা নাই তো কিবা এটা প্ৰব্লেম হৈছে এতিয়া চাগে অলপ ৰখিব লাগিব তো গাইজ মই ঢেকিয়াজুলি পামেই আৰু মানে এতিয়া মই অলপ গাড়ী উৰি চলাই অলপ ভাগৰ টাইপ লাগিছে সেইকাৰণে মই অলপ ৰখি দিলোঁ ছায়া জগাত ঢেকিয়াজুলি মই য'ত ৰখিছোঁ ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰমান হ'ব 1 কিলোমিটাৰ ক্ৰছ কৰিলে মই ঢেকিয়াজুলি পাই যাম তো আপোনালোকে যদি চাই তেনেহ'লে পিছফালে চাব পাৰিব ইয়াত টি গাৰ্ডেন আছাম ইজ ফেমাছ ফৰ টি আমি সকলোৱে জানো যে অসম কি চাহৰ বাবে বিখ্যাত হয়নে চ' এইফালে টি গাৰ্ডেন ঢেকিয়াজুলি ইজ অলছ' ফেমাছ ফৰ টি ইয়াতে মই আপোনালোকে এটা বস্তু দেখাব বিচাৰিম যদি আপোনালোকে চাই পিছফালে দেখা পাইছে শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় হয় এইখন মানে ঢেকিয়াজুলিৰ পৰা অলপ ভিতৰত সোমাব লাগে 5-6 কিলোমিটাৰমান সোমালে আমি এই মন্দিৰটো পাম শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় বুলি কয় আচলতে এই মন্দিৰটো চিঙৰি মন্দিৰ বুলি শিঙৰি মন্দিৰ বুলি মানে ফেমাছ হয় আপোনালোকে যদি কেতিয়াবা ঢেকিয়াজুলিলৈ আহে তেনেহ'লে এই মন্দিৰখনত এবাৰ নিশ্চয় সোমাব চাই লওক এইটো যিটো আপোনালোকে মোৰ এইটো যিটো ৰোড দেখা পাইছে এইটো গুৱাহাটী তেজপুৰ সংযোগী ৰোড এইফালেদি গুৱাহাটী যাব পাৰি আচলতে এই মন্দিৰটো য'ত অৱস্থিত আছে সেই ঠাইখনৰ নাম হৈছে শিঙৰি বুলি কয় সেইকাৰণে আচলতে এই মন্দিৰটোক শিঙৰি মন্দিৰ হিচাপে জনাজাত সকলোৱে এনে অৰিজিনেল নেমটো হৈছে শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় তো আপোনালোকে আহিলে নিশ্চয় এবাৰ এই মন্দিৰটো ভিজিট কৰিব এইটো নতুন ৰাস্তাৰ কাম চলি আছে কনষ্ট্ৰাকশ্যন চলি আছে ইয়াৰ আগতে মই এইখন মন্দিৰত কেইবাবাৰো গৈছোঁ চ' এতিয়া মানে নোসোমাওঁ এইটো মন্দিৰত কাৰণ ইমান টাইমো নাই কাৰণ আজি যাই কেনে আকৌ আজি ৰিটাৰ্ণ হ'ম চ' মই যদি নেক্সট টাইম কেতিয়াবা আহোঁ ঢেকিয়াজুলিলৈ আহিবতো লাগিবই চ' নেক্সট টাইম আহিলে মই আপোনালোকে এইটো মন্দিৰলৈ লৈ যাম চ' চাব এইখন ঐতিহাসিক মন্দিৰ বহুত ভাল লাগে এইখনত গ'লে তাৰ ওচৰতে মানে এইটো মন্দিৰটো প্ৰায় ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে অৱস্থিত হয় তো গাইজ মই সোমাই গ'লোঁ এতিয়া ঢেকিয়াজুলি চিটিত এতিয়া মানে অলপ পইচা উঠা নাছিলে চ' মই এতিয়া ATM-ত সোমাম এতিয়া ATM-ত চাগে যথেষ্ট ভিৰ হ'ব চাই লওঁ পুৰা লাইন লাগি আছে ATM-ত ঘৰত আইতা আছে মামা মামী আছে ভাইটি আছে আমাৰ এটা আপেল মোৰ অলপ ল'ম আপেল কিমানকৈ ল'ব আপেল
আধা কেজি মান 70 টাকা কেজি আধা কেজি বেছি হৈছে বেছি হ্যাঁ দেব মই সেইদিনাখনে লৈ গৈছোঁ 40 টকা দি ঠিক আছে বাৰু তোমাৰ নাই মোৰ নাই 60 কৰি দিম 60 ল'ব আধা কেজি দিয়ক আৰু আপেল দিয়ক 1 কিলো যাব নহয় লছ হৈ যাব 1 কেজি আপেল এটিএমত গৈছিলোঁ পইচা উঠাব চ' মানে কি তাতে মানুহৰ ভৰ্তি হৈ আছে সেইকাৰণে মই এটিএম নলওঁ ইয়াতে গুগল পে' আছে স্কেন কৰিম পইচা দিম আৰু যাম চ' এতিয়া মই ঠেলামাৰাৰ পৰা সোমাই গ'লোঁ মামাহঁতৰ ঘৰৰ ফালে চ' উইদিন 2 মিনিটছত মই মামাহঁতৰ ঘৰ পামেই যে ভিডিঅ'টোৰ মেইন ইণ্টাৰেষ্টিং বস্তুটো হ'ব যে মই মোৰ জন্মস্থান জেগা য'ত নেকি মই জন্ম হৈছিলোঁ মই আপোনালোকক দেখাব আচলতে নিজৰ মামাৰ ঘৰত যোৱাৰ যি উৎসাহ উদ্দীপনা সেয়া প্ৰতিজন মানুহৰ মনতে থাকে যিমান যি নহওক মামাৰ ঘৰত গৈ মানে যথেষ্ট ভাল লাগে চবৰে ভাল লাগে একচুৱেলি সৰু থাকোঁতে কি হৈছিল মানে স্কুল কলেজ বন্ধ থাকিলে কেৱল মামাৰ ঘৰে আমি চিনি পাইছিলোঁ সৰুতে আৰু একো চিনি পোৱা নাছিলোঁ একচুৱেলি মোৰ জন্ম হৈছিল মামাহঁতৰ ঘৰত অৰ্থাৎ শোণিতপুৰ ডিষ্ট্ৰিক্ট তেজপুৰতে মোৰ জন্ম বুলি ক'ব পাৰি সেইকাৰণে ভাবিছোঁ যিহেতু ইয়ালৈকে আহিছোঁ মামাহঁতৰ ঘৰত চ' আজি মই এই ভিডিঅ'টোৰ জৰিয়তে মানে মোৰ জন্মস্থান আপোনালোকক দেখুৱাব পাৰিম সন্মুখৰে ট্ৰেক্টৰ এখন পাৰ হৈ গৈ আছে চ' মই অলপ গাড়ীটো শ্ল' কৰি চলাব লাগিব দুখন ট্ৰেক্টৰ আহি আছে আচলতে এইখন এখন কৃষি প্ৰধান অঞ্চল হয় সেইকাৰণে মানে ইয়াতে ট্ৰেক্টৰবোৰ মানে বেছিকৈ চলে অৰ্থাৎ খেতি পথাৰত হোৱা যিমানখিনি শস্য আছে এইবোৰ ট্ৰেক্টৰে অনা নিয়া কৰা হয় যাই থাকোঁতে মানে আইতাজনীক লগ পালোঁ চ' এতিয়া মই আইতাই খোজকাঢ়ি গৈ আছে ইমান ৰ'দত সেইকাৰণে মই ভাবিছোঁ আইতাক অলপ আগলৈ লৈ যাওঁ নে কি কয় অঁ এইফালে লেমু আছে এইফালে লেমুৰ বাগান হয় কি ক'লে অঁ চ' এতিয়া বোলে লেমু পায় বহুত আপোনালোকে যদি আহে ইয়াৰ পৰা নেমু কিনি লৈ যাব পাৰিব চ' এতিয়া আমি যাওঁ গৰম দি আছে নে কি কয় ঠিক আছে ৰাস্তাত লগ পালোঁ লগ পাই কেনে এতিয়া আইতাক মই বহুত ঘৰলৈকে লৈ আনিলোঁ এতিয়া ঘৰলৈ থলোঁ মানে মোৰ মামাৰ ঘৰৰ পৰা ওচৰতে হয় আইতাৰ ঘৰখন এই ওচৰতে ঠিক আছে ফাইনেলি মই আহি পালোঁ মামাহঁতৰ ঘৰত আহি কেনে এতিয়া অলপ বহি আছোঁ এইটো আইতা শুই আছে আইতাৰ গা ইমান ভাল নহয় গৰমো দিছে সেইকাৰণে শুই আছে চ' গাইজ মই এতিয়া আছোঁ মোৰ জন্মস্থান প্লেচ মানে য'ত নেকি মোৰ জন্ম হৈছিল অৰ্থাৎ মামাহঁতৰ ঘৰত মোৰ জন্ম হৈছিল এতিয়া দেখা পাইছে এইটো পাৰ্ট যিটো আছে ইমানমানত ঘৰটো আছিল কিন্তু এই নদীটো ভাঙি ভাঙি আহি ইমানলৈ আহি পাইছে আজি ইমান ওচৰত আহি পাইছে সেই তাতে ঘৰটো আছিল য'ত নেকি মোৰ জন্ম হৈছিল চ' এইখন ঠাইৰ প্ৰতি মই যেতিয়াই নেকি আহোঁ এতিয়া মামাহঁতে ইয়াতে নাই ইয়াৰ পৰা ঘৰ বেলেগত বনাইছে চ' তাতে আহিলে মই ইয়াতে এবাৰ হ'লেও আহোঁ কাৰণ নিজৰ জন্মস্থানখন চাবলৈ যথেষ্ট মন যায় সেইকাৰণে ইয়ালৈকে এবাৰ আহোঁ মই প্ৰত্যেকবাৰ যেতিয়াই নেকি আহোঁ তেতিয়া পূৰা নদীয়ে নদী একোৱে নাই ইয়াতে চাওক নদীখন বহুত দূৰত আছিল একদম সেইটো সেইবোৰ যে দেখা পাইছে জংঘলবোৰ সেই তাতে আছিল নদীবোৰ লাহে লাহে ভাঙি আহি আজি ইমান দূৰলৈ পাইছে যথেষ্ট স্মৃতি জড়িত হৈ আছে এইখন ঠাইলৈ সেই নেকি মই এইখন ঠাইলৈ আহোঁ তেতিয়া বহুত আপোন মানে অনুভৱ হয় এই ঠাইখনক কাৰণ সৰু থাকোঁতে এইটো নদীতে গা ধুইছিলোঁ লগৰবোৰৰ লগত খেলিছিলোঁ ইয়াতে যেতিয়া নেকি মামাহঁতৰ ঘৰত আহিছিলোঁ একদম ইয়াৰ পৰা আৰম্ভ কৰি প্ৰায় এইখিনি মানতে আছিল আমাৰ মামাহঁতৰ ঘৰ আছিল আৰু বহুকেইটা ফেমিলি মানে ইফালে আছিল মানে এতিয়া নাই এতিয়া ইফালে আছিল বহুতকেইটা ফেমিলি কেইটামান চ' সিহঁতৰ ছেম কণ্ডিশ্যন নদী ভাঙাৰ কাৰণে এইদৰে পাৰ হৈ অহাৰ কাৰণে তেওঁলোকেও কি কৰিলে মানে বেলেগ ঠাইত মাটি লৈ ঘৰ বনাইছে চ' তেওঁলোকে গুচি গ'ল ইয়াতে আগতে এইবোৰত পূৰা খেতি কৰিছিল এনেকুৱা পাহাৰ আছিল পূৰা এনেকুৱা পাহাৰ চ' এতিয়া নাই এতিয়া চৰ পৰি গৈছে এইফালে যথেষ্ট পৰিমাণে পানী হয় এই নদীটোত এই নদীটোৰ নাম হৈছে বেলশ্ৰী নদী বুলি কয় হিমালয়ৰ পৰা নামি আহিছে এইফালৰ পৰা হিমালয়ৰ পৰা এইটো নদী নামি আহিছে এইকে দেখ এইটো মোৰ মামাৰ ল'ৰা হয় তাক লৈ আহিছোঁ মই ইয়াতে এই পূৰা পানীত নামি গ'ল আৰু স্পৰ্শ লৈ আছে চ' মই ভাবিছোঁ এবাৰ
ময়ো নামি যাওঁ চ' নামি গ'লোঁ আমি দুটাই এতিয়া পানীত ইয়াৰ পেনটো জিকিব আৰু বেছি টাইম নাই তোৰ পেন জিকি যাব বেছি টাইম নাই তোৰ পেনটো জিকি যাব গম পাবি হা পিছত লেংটা হৈ ঘৰত যাব লাগিব চ' আজি বহুত দিন পিছত মানে এনেকৈ নদীত নামিলোঁ কাৰণ সেইফালেতো নদী নাই এইটো দেখা পাইছে এইটো জাল ইয়াতে জাল পাতে মাছ ধৰাৰ কাৰণে মানে দিনত আৰু ৰাতিপুৱা ভাগত একদম ৰাতিপুৱা ভাগত এটা জালেৰে মাছ মাৰে মই আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ বাই বাই চি ইউ এগেইন